হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আজি মই এতিয়া আহিছিলোঁ এনাইহঁতৰ হ'লে 11 তাৰিখে। তো এইফালে গণেশবাই বুলি কয় এনাইহঁতৰ ঘৰ ওচৰতে লোকেশ্যন এটা আছে, ইয়ালৈ আহিছোঁ এনেই মানে ফুৰিবলৈ আহিছোঁ এখন অলপ এনেই। চাওঁ এইফালে কি কি দেখাব পোৱা জেগা আছে গণেশবাই এইফালে। সেইদিনা গৈছিলোঁ জগন্নাথ মন্দিৰ গৈছিলোঁ, এনাইকলে আহি কিনি এতিয়া ক'ব পাৰিলোঁ যে এনাইকলে আহিছিলোঁ বুলি। এতিয়া কৈছোঁ মানে পাহৰি থকা হ'ল। এতিয়া চাওঁগৈ, এতিয়া যাওঁ অকণ আগলৈ কি কি গাইছ। আজি আমি আহিছোঁ এখন প্ৰথম মোৰ ভেজপাখনত মানে আমাৰ পথাৰৰ ভেজপাখন এখনত কাৱাচাকিখনত। এতিয়া যাওঁ এফালে অলপ গণেশ এফালে চাওঁ কেইটা জেগা কি কি আছে। ভেজপাখন লৈ লওঁ এতিয়া ধুনীয়াকৈ। পাই গ'লোঁ এইটো গণেশবাই মন্দিৰ এটা, মানে লোকেশ্যনটো আছিলে আৰু এতিয়া অকণমান ৰখো সোমাওঁ। বেলেগ ভেজপা গৈ আছে লগত, ইয়াতে ৰখো এতিয়া বেগটো নমাই ধুনীয়াকৈ। গাইছ পাই গ'লোহি এখন, এইফালে ভেজপা ৰখি আছে দেখিছে পূৰা চালত ৰাস্তা চাইডৰ ফালে এইফালে পুথৰ ভেজপাখন। এইফালে এইটো মন্দিৰটো ৰাম ৰাম সোমালোঁ এতিয়া ধুনীয়াকৈ। এইফালে আছে আগত নয়নজ্যোতি আৰু ৰুকু, এইফালে গৈ আছোঁ মন্দিৰ দেখিছিলোঁ। ইমান ডাঙৰ গছ ঐ। মন্দিৰ আৰু একদম মানে অলপ ধুনীয়া টাইপৰ মন্দিৰ। আছে হাতী এইফালে আছে কিবা কিবি। মহাত্মা গান্ধী, बापूजी कमाल की। ইমান ধুনীয়া মানে এইফালে আছে জেগা। একদম ধুনীয়া সেউজীয়া সেউজীয়া পুৰা এইফালে বাগান, মানে বাগান টাইপৰ দেখিছে। এইফালে ৰুকুৱে আমাক গাইড দি আছে। ই মানে এডোখৰ হয় গণেশবাই মালিক হয়, মন্দিৰ মালিক বুলি এডোখৰ। এতিয়া এইটো মন্দিৰ সোমালোগৈ, এইফালৰ পৰা আহি কিনে এতিয়া এইফালে যাওঁ। ভেজপালন যাবি দে কোনো। গণেশবাৰী চাহ বাগিচা স্কুল হয় বিদ্যালয় হয়, মানে গণেশবাৰী কেন্দ্ৰ প্ৰথম বিদ্যালয়। স্কুলৰ দৰকাৰ নাই। মালিক ঘৰ যাব লাগিব আজিকালি। এপাক ঘূৰিছে জপি দি পাই দেখোন, জপিয়াব নাজানো কি ৰবা একদম পুৰা ধুনীয়া জেগা। ঠিক আছে, কেমন লাগিছে ক'ব না, ঠিক আছে। পাই গ'লো সেইফালে দেই এডোখৰ তাত মন্দিৰটো, মানে মন্দিৰত জোখ হৈ আছিলে। এইফালে এইটো কি মূৰ্তি হয় কি মূৰ্তি গমেই পোৱা নাই। ইমান গৰম নহয়, পুৰা ঘামি চুপচুপীয়া হৈ গৈছে। এইটো কোন হয়? এই নহয় লাচিত নাই, এইটো লাচিতে হ'ল। এইটো পুখুৰী একদম ধুনীয়া তালাপ। এইফালে এটা ঘৰ মানে এনেকুৱা জিৰণি টাইপৰ আৰু এইফালে 32 ডিগ্ৰী চেলচিয়াছ ঠিক আছে। এইফালে পুৰা ধুনীয়া সুন্দৰ পৰিৱেশ। এইফালে ছাগলী শুই আছে। একদম ধুনীয়া। এইটো নাম নাজানো, কমেণ্টত ক'বচোন কি বুলি কয় এইবোৰ, মানে নামটো নাজানো মই। তো এটা এই অসুখ চকুৰ এইটো
5 টকীয়া পইচা থকা অফিচ কৈ দেই 5 টকীয়া পইচা লিখা লৈছে ভালকৈ চালে 5 টকীয়া পইচা শ্ৰী শ্ৰী ৰাম ৰাম কি লিখা আছে তো গাইছ এইফালৰ পৰা এইটো মন্দিৰ এইফালে সোমাইছিলোঁ এইফালৰ পৰা এইফালে দেখাই মেলি এতিয়া এখন গেটৰ পৰা বলো इधर से अभी निकलेगा এইফালে সব লেবাৰ লাইনে আছে চাগে দেই চাইকেল দুখন আছে সৰু মোৰ দেখিছা এইফালে ৰাস্তা কি যাবি কেনেকৈ যাবি অঁ যাব লাগিব বেলেগ গৰম বন্ধ দিয়া নাই দিছিলে মোক পঢ়িব লাগে স্কুটাৰত মানে মোৰ এখনত ভেস্পাখনত একদম ঠেলি ঠেলি আহিছোঁ এতিয়া ৰাস্তা দেখিছে এইফালে আমাৰ আগফালে যাব লাগিব এতিয়া ৰাস্তা ভেস্পা তেলে একদম কোনোমতে ৰিচ দি আনিলোঁ অলপ অলপ এতিয়া যাওঁ এতিয়া খোজকাঢ়ি খোজকাঢ়ি ঠেলিব লাগিব এতিয়া অলপ ঠেলি যাওঁ ঠেলি যাওঁ ঠেলি যাওঁ দেখিছোঁ পুৰা তেল ষ্টাৰ্টটো নলয় একেবাৰে তো গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আকৌ লগ পাম নেক্সট ব্লগত এতিয়া কাৰণে বাই বাই